ওই নেলিয়া মাত মাত বচন ভাগ মাত। ঐ দিদি প্ৰত্যেক বছৰে মই ভীমৰ বচন ভাগ মাতি আছো। এইবাৰ দিলে আকৌ তই মাইকী বচন কেনেকে মাতো এতিয়া? ঐ দিদি প্ৰত্যেক বছৰে মই ৰজা ভাও কৰি আছো। এইবাৰ দিলি তই মোক অক্ষ ভাও কেনেকে কৰিম কচোন? ওই মই তহঁতক শিকাই দিম নহয়। তই কিন্তু আমাৰ দুটা শিকাই বুজাই ল'ব লাগিব। ওই ল'ম শিকাই বুজাই ল'ম, কেলে নল'ম? তহঁতকেইটাই প্ৰথমতে ক ভাও মানে কি? ভাও মানে কি আৰু দাইটি? ভাও মানে ভাও আৰু ভাও। কি ভাও মানে ভাও? তহঁতি ভালকেনে ভাও এটা ধৰিবহে লাগে। মোৰ কিন্তু মাইকী ভাও বুলি ক'লে মনটো একেবাৰে কোচ খাই আহে দেই দাইটি। আগে পিছে আকৌ সেই মাইকী হৈ পোৱা নাই নহয়। কোনটো মতা মানুহ মাইকী হৈ পাইছে? ভাওখন দিব লাগে, ধৰ তই কিন্তু অকম চন দিবি দেই। ঐ দাইটি মইনো কোনদিনা আকৌ হৈ পালো? ওই গজমূৰ্খ, ভাওখন ধৰিবহে লাগে। ৰাতি যেনেকে ঘৰত অক ভাও ধৰ তেনেকে ধৰিবি। তেনেকে ধৰিবি। নালিয়া ঠিক কথাই কৈছে। হ'ব দে চাই থাক দাইটি। নালিয়া বচন ভাগ মাত। অৰে দুষ্টমতি দুখাখনত তোহাৰ লগত আমাৰ যুদ্ধ ভেল। আমাৰ ৰক্ত পান কৰি তোহাৰ কেশ ধুব। ওই নালিয়া সেইভাগে নাছিলে নহয়। তই আকৌ সেই আগৰ ভীমৰ বচন ভাগে মাতিছ। শিকাই দে। তই মাইকী ভাওহে লৈছ। পানেশ্বৰী ৰক্ষা কৰা পাননাথ সেইবুলিহে ক'ব লাগে। মাইকী মোচনটো অলপ ধৰিবি। হ'ব দে তই চিন্তা নকৰিবি। দে মাত। ৰক্ষা কৰা পাননাথ। হৈছে তেনেকে কবি। ঐ মোৰ কুচিয়া তই ভেবা লাগি কি চাই আছ? হাঁহিটো মাৰ আকৌ। ঐ দাইটি বচনটো বাদেই দিলো। মোৰ আকৌ হাঁহিটোৱে অহা নাই নহয়। ভাও দিনাখন হাঁহিটো টকা বাবা লৈ ল'বি। হ'ব দে মাত। ৰক্ষা কৰা পাননাথ। উই হাঁহিটো মাৰ আকৌ। ঐ দাইটি সৰুটো পলালে। ঐ গজমূৰ্খ কলৈ গলিগে? এইফালে আহ। এই দাইটি গোটেইখন গণ্ডগোল লগাই দিছে দেই। একেবাৰে ভয় খাই গ'লগে নহয়। বুকুখনো কঁপি গ'লগে। ওই ভাওনা দিনাখন এনেকে পলাই যাবি নি? ধৰ হাঁহিটো পাৰ। ঐ দাইটি মোৰ হ'লে বিয়াত ভয় লাগিছে দেই। ঐ ভাওহে সঁচা সঁচিকে নহয়। ভাওখন কৰিব লাগে, ধৰ। ঐ দাইটি মাইকী ভাওটো লৈ বেয়া কৰিলো নেকি? পাৰিবি কৰ। ঐ হাঁহিটো দে। ঐ নালিয়া তোৰ বিলাপটো মনত আছে নাই? আছে। বিলাপ মাত। ৰক্ষা কৰা জম্বাসুৰ। ঐ জম্বাসুৰ মইতো হৰণ কৰিব লৈছো। মই তোক কেনেকে ৰক্ষা কৰিম হে? ঐ তই পাননাথ বুলিহে ক'ব লাগে। পাহৰিছিলোৱে। আকৌ ধৰ। বিলাপ মাত। ৰক্ষা কৰা পাননাথ। ঐ তেজ খোৱা পাননাথ কলৈ গলি? মোক জম্বাসুৰে তেজটোপা খাব এতিয়া। জম্বাসুৰে মোক সতীত্ব হৰণ কৰি অস্তিত্ব নাইকিয়া কৰিব এতিয়া। তই মোক সোনকালে বচাহি। ঐ দাইটি এইবাৰ অকণমান হৈছেনে? হৈছে। কৃষ্ণ প্ৰভু। একেবাৰে বাপেৰৰ মূৰটো হৈছে। ঐ দাইটি এনেকে হ'লে ভাওনা কেনেকে হ'ব? ঐ দাইটি এইবাৰ চা এনেকুৱা ভাও দিম জম্বাসুৰে নাজানিব পানেশ্বৰী মতা নে মাইকী। হ'ব দে তহঁতি এতিয়া যা। দাইটি আমি গ'লে ভাও কেনেকে হ'ব? ঐ প্ৰথমতে বচনখিনি মুখস্থ কৰি আন, তাৰপিছত বাকীবিলাক শিকিবি। হ'ব দে। ঐ নালিয়া বল। বল দাইটি যাং দেই, কাইলৈ ৰাতিপুৱা আহিম। যা। আজি দেখোন গাটো বৰ বেয়া লাগিছে। পেটটো দেখোন বৰ কুচকুচ কাচকে ধৰিছেও। কালি কচ মাছ খোৱা পাই হ'ল নেকি? আকৌ বাহনিলে দৌৰিব লাগিব যেন পাইছো। লাগিলেই পেনে যাব যেন পাইছো। ঐ দাইটি ক'ত মৰিলিগে? ঐ দাইটি আহিলি আৰু ইমানকে টেটু ফালি চিঞৰি আছো যে? বেছি দিন নাই। মোৰ আকৌ হাঁহিটো অহা নাই নহয়। আহিব চিন্তা নকৰিবি। মোৰ আকৌ গাটো বৰ ভাল নাই। ঐ দাইটি তই বাহানা নবনাবি কিন্তু। ধৰ। ঐ দাইটি সেই পানেশ্বৰী ফেলুৱাখন ধৰিছো দেই। সেইকণৰ পৰাই ধৰ। উহি বুলি নন্দন বনৰ মধ্যে অসুৰ আৰু পানেশ্বৰীৰ ভেট হল। হাঁহিটো মা। আকৌ লাগিলে। দাইটি বাহানা নিদিয়াবি। বাহানা নহয়ও, সঁচা সঁচিকে। কি সঁচা সঁচিকে? চাওকে গৈ যেনে তেনে ভুলুকা বাঁহডালৰ গুৰিত ধৰি 3 চিপ মাৰি উঠি আহিছো। কি হৈছে ভালকে নকওঁ কিয়? পানী হাগনিও চাওকে গৈছে। তেনেহ'লে দাইটি আমাৰ ভাওনা কেনেকে হ'ব? মোক সুধিছ যে বাপেৰকে সুধিবিগে যা। বাপেৰে মোৰ লগতে দেখোন টিকা জোকাৰি তাল বজাই থাকে। তহঁতি এতিয়া যা, মই আকৌ বাহনিলে দৌৰিব লাগিব। লাগিলেই। চাওঁ গুচ নেপামগে চাগে। কি জ্বালা। ঐ নালিয়া কি কৰ এতিয়া? কি কৰিবি আৰু এতিয়া? মালতী বাই ঘৰতে হাউতকে সোমাওগে বৈ। হাফ পইণ্টি খাম আৰু দুইটা যামগে। বৈ আৰু মনেশ্বৰ দাইটিক বাইন দাইটি হগা কথাটো কৈ থৈ যাম। হ'ব দে বৈ। কিখনো বেমাৰ লাগিছে আৰু। মই মৰিছো হাগনিত, ইহঁতি মৰিছে ফুটনিত।